নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অসমীয়া জ্যোতি চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালেই আছে। এতিয়া লাহে লাহে গৰম দিন বাঢ়ি আহি আছে। সকলোৰে মুখৰ ৰুচিবোৰো সলনি হৈ আহি আছে। গৰম দিনত চবৰে পাতলা আহাৰ খাবলৈ মন যায় আৰু পিঠাবোৰো যি তেলত ভজা পিঠাবোৰ খাবৰ মন নাযায়। সেইকাৰণে ভাবিলোঁ আজি আপোনালোকৰ কাৰণে এটা ধুনীয়া পিঠাৰ ৰেচিপি লৈ আহোঁ, যিটো গৰম দিনতো খাই ভাল লাগে। সেইটো হৈছে উৰিষ্যাৰ চিতৈ পিঠা। মই এখন কিতাপত পঢ়িবলৈ পাইছিলোঁ ৰেচিপিটো, খুবেই ভাল লাগিল খাই। আমি বনাই খাই চাইছিলোঁ এদিন, গতিকে ভাবিলোঁ আপোনালোককো আজি দেখুৱাই দিওঁ কি ধৰণে মই চিতৈ পিঠা বনাইছিলোঁ। আহকচোন চাই লওঁ। এতিয়া এয়া মই দেখুৱাই লৈছোঁ কি কি বস্তু মই লৈছোঁ এই পিঠাটোৰ কাৰণে। খুব কম সামগ্ৰী লাগে, ভয় খাব নালাগে। এয়া মই একাপ চাউল লৈছোঁ, এইটো কাপৰ 2 কাপ চাউল লৈছোঁ আৰু এইটো কাপৰ তাৰমানে একাপ হৈছে। এইখিনি মই ৰাতিটো তিয়াই থৈ দিছিলোঁ। যেনেধৰণে আমি পিঠাগুড়ি বনাবৰ কাৰণে তিয়াই থওঁ তেনেদৰেই মই এই চাউলখিনি তিয়াই থৈছিলোঁ। এয়া হৈছে নাৰিকলৰ গুড়া। আপোনালোকে কেঁচা নাৰিকলৰ ৰুকাটোও ল'ব পাৰে। এয়া হৈছে গাখীৰ, পানী, খোৱা ছ'ডা, ঘিউ, অকণমান নিমখ আৰু এয়া হৈছে চেনি। আৰু ইমানেই বস্তু। এইখিনিৰে মই এতিয়া আপোনালোকক কেনেধৰণেৰে বনাব পাৰি দেখুৱাই দিম। এতিয়া এটা মিক্সিৰ জাৰত আমি একেলগে চাউলখিনি আৰু নাৰিকলৰ গুড়াখিনি একেলগে দি দিম। ইয়াতে অলপমান পানী দিব লাগিব, কাৰণ পিচ খাব লাগিব। গতিকে আমি পানী অকণমান দি দিব লাগিব। দি এইটো মাৰি ধুনীয়াকৈ আমি এইখিনি পেষ্ট এটা বনাই ল'ম। এতিয়া এইখিনি মোৰ মিক্সিত পিছা হৈ গৈছে। মই এইফালে এটা বাটিত এইখিনি উলিয়াই ল'ম। উলিয়াই ল'লোঁ। এইখিনি মই বাটিটোলৈ ধুনীয়াকৈ উলিয়াই ল'লোঁ। এতিয়া ইয়াত মই দিম নিমখ অকণমান আৰু খোৱা ছ'ডা অকণমান, বেছি নহয়। সেয়া দেখিছে, সেইকাৰণে আৰু অকণমান দিব পাৰি। বাছ সেয়া হৈ গৈছে। এতিয়া এইখিনি ভালদৰে মিলাব লাগিব আৰু ভালদৰে ফেটি ল'ব। লৈ প্ৰায় 2 ঘণ্টামানৰ কাৰণে আমি এনেকৈ ঢাকনা দি ফুলিবৰ কাৰণে বস্তুটো ৰাখি দিম। যেনেধৰণে আমি কেকটো বনাবৰ কাৰণে আমি ৰাখি থওঁ, তেনেধৰণেৰে এইখিনিও আমি ৰাখি ল'ম। এতিয়া এইখিনি মোৰ হৈ গৈছে। মই এয়া 2 ঘণ্টাৰ কাৰণে ঢাকি ৰাখি দিছিলোঁ। ধুনীয়া হৈ গৈছে। আপোনালোকে কনচিষ্টেঞ্চিটো দেখিছে। ইয়াতকৈ পাতল কৰিব নালাগে, নহ'লে বহলি পিঠাটো ডাঙৰ হৈ যাব। আৰু এইফালে এটা পেনত মই গৰম কৰি লৈছোঁ আৰু অকণমান ঘিউ সানি ল'ব। মই অলপ সানি লৈছিলোঁৱেই। এনেধৰণেৰে সানি ল'ব। সানাৰ পাছত পেনটো ধুনীয়াকৈ গৰম হোৱাৰ পাছত এচামুচকৈ আমি এই মিশ্ৰণটো ইয়াত দি দিব লাগিব। বেছি বহলাই নিদিব, জাষ্ট এইটো হিচাপত দি যাব। দি ঢাকনা লগাই দিব লাগিব। এতিয়া ধুনীয়াকৈ কম জুইত এইটো সিজিবলৈ দিব। এতিয়া এইটো আমি চাম হ'লনে নাই। এয়া চাওক, মোৰ পিঠাটো হৈ গৈছে। এই পিঠাটো আকৌ লুটিয়াই পেলাই ভাজাৰ কোনো প্ৰয়োজন নাই। এইটো এনেধৰণেৰে হৈ যায়, দেখিছে। এয়া এইটো আমি এতিয়া উঠাই ৰাখিব লাগিব এখন পেনত। এইটো হৈ গৈছে, এই দেখিছে, এটা চাইড ধুনীয়া ধৰণে সিজি গৈছে। এইটো মোৰ পিঠাটো। এতিয়া তেনেধৰণেৰে মই আৰু এটা পিঠা ইয়াত দিম। বেছি ডাঙৰ কৰিবলৈ দৰকাৰেই নাই। এনেদৰে জেগাতে পিঠাটো দি দিব। এতিয়া আকৌ ঢাকনা লগাই দিব। এইদৰে মই পিঠাখিনি বনাই ল'ম এতিয়া। আৰু এইফালে মই কি কৰিম, এটা চচপেন লৈ ল'ব। ইয়াতে একাপ গাখীৰ দি ল'ব আৰু মিঠা সোৱাদ অনুযায়ী দিব। বেছি মিঠা খাব বিচাৰিলে বেছি দিব আৰু কম খাব বিচাৰিলে কম দিলেই হৈ গ'ল। মই 2 চামুচ দিছোঁ আৰু লগতে ইলাচি 2টা আৰু ডালচেনি এটুকুৰ দি দিছোঁ। এইখিনি এতিয়া মই গেছত ধুনীয়াকৈ উতলাই ল'ম। এইখিনি মই পেনটো গেছত উঠাই দিছোঁ। এইখিনি ভালদৰে এতিয়া চেনিখিনি গলি যোৱাকৈ
মই উতলাই ল'ম মই এইবাৰ পেনত একেলগে 4টা পিঠাও দি দিছোঁ গতিকে আপোনালোকক দেখুৱাই দিছোঁ এটা এটাকৈ ভাজি থাকোঁতে বহুত সময় লাগে এনেধৰণেও দিব পৰা যায় কিন্তু ঢাকনাখন দি ভালকৈ সিজিবলৈ দিব আৰু সদায় কম জুইত ভাজিব গাখীৰখিনি উতলি আছে ইয়াত এতিয়া মই কালাৰটো হ'বৰ কাৰণে মোৰ তাত কেশৰ নাছিলে গতিকে মই অকণমান ফুড কালাৰ ইয়াত এড কৰিছোঁ কালাৰটো ধুনীয়া হ'বৰ কাৰণে একদম অকণমান কৰিছোঁ আপোনালোকেও যিকোনো কালাৰ ব্যৱহাৰ কৰিব পাৰে এই দেখিছে একদম পাতলা কালাৰ এটা হৈছে গাখীৰৰ এতিয়া মই গেছটো বন্ধ কৰি দিম গাখীৰটো হৈ গৈছে গৰমে গৰমে পিঠাখিনি ইয়াত এতিয়া মই দিব লাগিব মোৰ পিঠাখিনি ৰেডি হৈ গৈছে এতিয়া এইখিনি গৰম কৰি লোৱা গাখীৰখিনি মই ইয়াত লাহেকৈ ঢালি দিম পুৰজোৱাকৈ ঢালি দিব গাখীৰ সৰহকৈ দিওঁ বুলি ক'লেও কথা নাই ধুনীয়াকৈ বৈ গৈ থাকিলে এইটো আপুনি গৰমে গৰমেও খাব পাৰে আৰু ফ্ৰিজত ৰাখি পেলাই ঠাণ্ডা কৰি খাওঁ বুলি ভাবিলে ঠাণ্ডা কৰিও খাব পাৰিব এতিয়া কেনে পালে মোৰ ৰেচিপিটো জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগিল এদিন বনাই খাই চাব আৰু মোৰ ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিব চেনেলটো লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কেনেকুৱা পালে মোক তলত কমেন্ট বক্সত লিখি জনাব ধন্যবাদ